মেডিকেল কলেজত প্ৰিন্সিপাল প্ৰফেচাৰ সকলক লৈ ইতিমধ্যে 63 ষ্টাফ ইয়াত আহিছে আৰু যোৱাকালি মেডিকেল কাউন্সিলৰ পৰা এপ্ৰুভেল পাই গ'ল। সো কোকৰাঝাৰ মেডিকেল কলেজ ফুল ফ্লেজেড এটা মেডিকেল কলেজ ৰূপ পালে। ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বড়োলেণ্ডবাসী হৈ কোকৰাঝাৰবাসী হৈ সকলো আমি ধন্যবাদ জনাইছোঁ কি আমাৰ লোৱাৰ আসামত আৰু বড়োলেণ্ডৰ হেডকোৱাৰ্টাৰত তেনেকুৱা এখন ভাল ইনষ্টিটিউশ্যন আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। অসমৰ হেল্থ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ যি তেখেতসকলৰ গাইডেন্সত আজি সেইটো বহুত কম সময়ৰ ভিতৰত হ'বলৈ পালে। তো ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আমাৰ প্ৰিন্সিপালৰ পৰা আদি কৰি সকলো ষ্টাফক যিখিনি আমাৰ ইয়াত টিচিং ষ্টাফ নন টিচিং ষ্টাফ আছে তেখেতসকলকো কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতসকল অসমৰ বিভিন্ন মেডিকেল কলেজৰ পৰা ইয়াত তেখেতসকলক অনা হৈছে আৰু মই ভাবিছোঁ যে ভাল এটা অৱস্থাত থাকি ভাল পৰিৱেশত থাকি ইয়াৰ যিটো আৰম্ভণি সেইটো হ'ব আৰু কিছুমান ফৰ্মেলিটিছ আৰু বাকী আছে, কিছুমান কাম বাকী আছে যিবিলাক ইয়াত ইকুইপমেণ্টবিলাক আহিব লাগে, এইবিলাক মানে লাহে লাহে হৈ আছে। চ' এনাদাৰ 2-3 মাহৰ ভিতৰত চব কাম ইয়াত আৰম্ভ হ'ব, এইটো মানে আমাক প্ৰিন্সিপাল ডাঙৰীয়াই জনাইছে। চ' আমি সকলো আনন্দিত হৈছোঁ আৰু বড়োলেণ্ড চৰকাৰৰ তৰফৰ পৰা এইখন ইনষ্টিটিউশ্যন আগলৈ লৈ যোৱাত আমাৰ পৰা যিখিনি সহায় লাগে এইটো আমি এনি টাইম সহায় কৰি যাম আৰু আৰম্ভণিৰ পৰাই আমি ভাবিছোঁ যে সেইটো সকলো দিশৰ পৰা খুব প্ৰপাৰলি ইন প্ৰপাৰ ৱে আৰু সকলো ঠিকমতে আমি কৰি যাব পাৰিম বুলি আশা কৰিছোঁ। আৰু অসমৰ অইন মেডিকেল কলেজৰ নিচিনা এইখন মেডিকেল কলেজো খুব এটা ভাল মেডিকেল কলেজ হ'ব, মই এইটো আশা ৰাখিছোঁ। কোকৰাঝাৰ মেডিকেল কলেজখন অসম চৰকাৰৰ অশেষ প্ৰচেষ্টাৰ ফলত এইখিনি গঢ় লৈ উঠিছে। মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ বহুত চেষ্টাৰ বিনিময়ত এই বহুত ইনভেষ্টমেণ্ট কৰাৰ ফলত এই অনুষ্ঠানটি গঢ় লৈ উঠিছে। ইয়াতে বৰ্তমান আমাৰ জুনিয়ৰ ফেকাল্টি আছে আৰু আহিব, কাৰণ MCR নৰ্মছ মতে এইটো ষ্টেপ বাই ষ্টেপ ইয়াৰ টু ইয়াৰ ইনক্ৰিজ কৰা হৈ থাকিব। ইয়াত এতিয়া বৰ্তমান আমি যোৱা 2 তাৰিখৰ পৰা আমি আউটডোৰ আৰম্ভ কৰিছোঁ। মেডিচিন, চাৰ্জাৰী, ENT, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স এইবোৰ আৰম্ভ হৈছে। ONG গাইনিকলজি আৰম্ভ হৈছে আৰু আমি সাজু হৈ আছোঁ, আমি ইনডোৰো আৰম্ভ কৰিম। আৰু OT আৰু ICU অতি সুন্দৰকৈ বনাইছে ইয়াতে। গোটেইকেইটা OT মডুলাৰ OT বনাইছে, য'ত আমাৰ পুৰণি কলেজ কিছুমানতে মডুলাৰ OT নাই। আৰু গোটেই কেম্পাছটো অতি সুন্দৰ প্লেনিং হৈছে। হস্পিটেলটো এটা ছেকশ্যনত, আউটডোৰ এটা ভাগত, এডমিনিষ্ট্ৰেটিভ বিল্ডিং এটা ভাগত আৰু আমাৰ কেম্পাছটো ৰেচিডেঞ্চিয়েল কেম্পাছ এটা বেলেগ ভাগত। অতি সুন্দৰ প্লেনিং হৈছে আৰু আমাৰ সকলো ফেকাল্টিয়ে কৈছে, তেওঁলোকে বিভিন্ন জেগাত কাম কৰি আহিছে, তেওঁলোকে কৈছে এসময়ত যেতিয়া মিচিয়ৰ হ'ব আফটাৰ 5-10 years পিছত এইটো অসমৰ এটা ওৱান অফ দ্য বিউটিফুল মেডিকেল কলেজ হ'ব বাই ইনফ্ৰাষ্ট্ৰাকচাৰ। কিন্তু আমি অকল ইনফ্ৰাষ্ট্ৰাকচাৰটো চালেই নহ'ব, আমি একাডেমিক ছাইডতো আৰম্ভ কৰিব লাগিব, সমানে আমি আগবাঢ়িব লাগিব। আৰু এইটো আমাৰ প্ৰথম পদক্ষেপ যে আমি ৰিকগনিশ্যনটো পালোঁ, এপ্ৰুভেল লেটাৰ পালোঁ আৰু সৰু টেকনিকেল কাম কিছুমান আছে সেইবোৰ 1-2 সপ্তাহৰ ভিতৰত আমি পাই যাম। আৰু ষ্টুডেণ্ট সোমাব আমি আশা কৰিছোঁ 22 ছেপ্টেম্বৰৰ পৰা ফুল ফ্লেজেড ক্লাছ আৰম্ভ হ'ব। ক্লাছৰ কাৰণে লেকচাৰ হল এইবোৰ যিবোৰ ডিপাৰ্টমেণ্ট প্ৰয়োজন এতিয়া প্ৰথম বছৰত সেইবোৰ 100% আমাৰ ৰেডি হৈ আছে আৰু আমাৰ ফেকাল্টিও আটাইসোপাই আছে আৰু আমাৰ ফেকাল্টিখিনিও বৰ্তমান আমি হোষ্টেলত আছোঁ আৰু যেতিয়াই আমাৰ একমোডেশ্যন ৰেডি হৈ যাব, প্ৰফেচাৰৰ কোৱাৰ্টাৰ, এছিষ্টেণ্ট প্ৰফেচাৰৰ কোৱাৰ্টাৰ, তেওঁলোকো তালৈকে শিফ্ট কৰিব। আৰু ইতিমধ্যে বাকী ছাপৰ্টিং ষ্টাফ, নাৰ্ছেছ, গ্ৰেড 3, গ্ৰেড 4 ষ্টাফৰ কাৰণে চৰকাৰে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হাতত লৈছে। সোনকালে হয়তো 2 দিনতে শেষ হ'ব। কিন্তু ইনিচিয়েল কামখিনি আগবঢ়াই নিয়াৰ কাৰণে আমাক ডিষ্ট্ৰিক্ট অথৰিটি আৰু BTAD চৰকাৰেও আমাক বহুত সহায় কৰিছে, ছাপৰ্ট ষ্টাফ দিছে, তেওঁলোকৰ সহায়ত আমি এইখিনি আগবঢ়াই নিছোঁ। ধন্যবাদ।